বহুত দিনেই হ'ল ব্লগ এটা বনোৱাই নাই গতিকে আজি ভাবিলো বোলো নামঘৰতো নাম সামৰণি আছে আজি নামঘৰৰ পৰিৱেশটোকে বোলো সকলোকে দেখাও লাগি গলো ৰাতিপুৱা উলোৱাৰ পৰা 10টা বাজিছে তেতিয়া আৰু উলাই মেলি মই ৰেডি হৈছো আমি গুটেকিটা ৰেডি হৈছো আৰু উলাবলে তেনেকুৱাতে আকৌ ফোন আহিছে যে মোক কেক এটা লাগে গতিকে একদম লৰা লৰিকে কেকটো বনাই পেলাই ৰেডি কৰিছো তাৰ পাছতে এয়া উলাইছো নামঘৰলে নাম এটা দিবলে কৈছো মই নামঘৰ হ'ব আহক দেৰি হ'ব লগত আকৌ এয়া বাইদেউ মানুহজনৰ বাইদেউ গতিকে বাইদেউক লগতে লৈ ললো নামঘৰলৈ বোলো বলো আকৌ এফালে নাম গাবলৈও মই কৈ আহিছো দেই বোলো নামঘৰত আপুনি নাম এভাগ গাব লাগিব গতিকে বাইদেউ একদম নাম গাই গাই ধুনীয়াকৈ আহিছে আৰু আহি পেলাই আমি নামঘৰৰ ভিতৰত উপস্থিত হলোহি আৰু একেবাৰে আমাৰ নামঘৰৰ ভিতৰৰ অকমান পৰিৱেশ আপোনালোকক ভাবিছিলো আকৌ বোলো আজি নামঘৰৰ সকলো পৰিৱেশ আপোনালোকক দেখাম ভালকে কিন্তু দেখাবই নোৱাৰিলো নহয় কাৰণ মোৰ কেকৰ অৰ্ডাৰ আছিলে সেই কাৰণে যোৱা পলমে হ'ল প্ৰায় 1টামান বাজিলেগে যোৱালে তাৰ পাছতে এয়া সকলো ব্যস্ত হৈ আছে দেখিছানে কাম মই বাকি থৈছো চা লাল চা গৈ অলপমান যিমান যি পাৰো আৰু সহায় কৰি দিছোগে কাৰণ ৰাতিপুৱাৰ পৰা সকলো লাগি আছে তাৰপিছতে মই যিমান যি পাৰিছো হেয়া কৰি পেলাই এফালে চাহটো লাগি কৰি দিলো আজৰি হৈ পেলাই আকৌ আমাৰ মৰম লগা কণমানি এজনী কেতিয়া দেখাম দেই চাব আপোনালোকে দেখা মানে কোনজনী আমাৰ দেখা মানে কোনজনী তাৰ পাছতে আকৌ মিঠৈ কেইটামান আকৌ ঘৰলে প্ৰসাদ খাই পেলাই মই কেইটামানে কাৰোলে ৰোৱা নাই আৰু ভিডিঅ' বনাবলে নহ'ল কাৰণ মোৰ নামঘৰতে আকৌ অৰ্ডাৰ এটা আহিলে আকৌ কেকটো নিবলৈ আহিলে গতিকে আজিলৈ যিমান যি পাৰিছো মই সিমানকণে আপোনালোকক ভিডিঅ' দেখালো আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে জনাইছো ধন্যবাদ শেষত এই কেকটো আপোনালোকক দেখালো পাছত একেবাৰে সম্পূৰ্ণ কেকটো আপোনালোকক ডিজাইন দেখাম এতিয়ালৈ আহিছো বাই বাই